হেল্ল' এভৰিৱান, সকলোকে চিপতৰ পৰা মই প্ৰীতি দাসুবাকে নমস্কাৰ জনাইছোঁ। আৰু আজি মোৰ তাত আহিছে এটা বিশেষ ছাৰপ্ৰাইজ। Oh my god. ছাৰপ্ৰাইজ বুলি ক'লে মনটো খুব ভাল লাগে নহয় জানো? আৰু সেই ছাৰপ্ৰাইজটো হৈছে এইটো। Oh. ত' আহক আমি এইটো আনবক্স কৰোঁ। Wow. কি হয়? ইয়াৰিংছ। এনেকুৱা ধুনীয়া ইয়াৰিংছ। মাকটো কিমান টকা জানে? কৈ আছোঁ। ओके, तो सबसे बेसी मोर कोनजो ভাল লাগিছে জানে? सेकेंड जो। तो फर्स्ट मैं हेजो पिन्हि चाम। वाव, खूब धुनिया লাগিছে নহয় নে? এই সারপ্রাইজটো কোনোৱে দিয়া নাই, মই নিজকে দিছোঁ নিজৰ বাবে। আৰু দাম কিমান জানে? অনলি 137 টকাত। 137 টকাত মই মিছোৰ পৰা দিছোঁ এগাল মানে ইয়াৰিংছ। আৰু দেখিছে নহয় ইমান ধুনীয়া ধুনীয়া আহিছে। অৱশ্যে মই মিছোৰ কোনো এডভাৰটাইজমেণ্ট দিয়া নাই, কিন্তু মোৰ যিহেতু এইটো ভাল লাগিছে সেইকাৰণে আপোনালোকৰ আগত দেখুৱাবলৈ খুজিছোঁ। খুব ধুনীয়া লাগিছে। আৰু ছেকেণ্ড পিন্ধো এইযোৰ। এনেকুৱা ধুনীয়া ইয়াৰিংছ মই চিৰিয়াছলি দেই, মই ভবা নাছিলোঁ যে ইয়াৰিংছটো ইমান ধুনীয়া আহিব। সঁচাকৈ মইতো হেপী হৈ গ'লোঁ মিছোৰ এই ছাৰ্ভিচৰ পৰা। আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ'ৰ পৰা হেপী হয় তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব। লগতে আপোনাৰ কমেণ্ট মোৰ কাৰণে ভেলুৱেবল। থেংক ইউ দাদা।